আমি বিটিসি ইলেকশন আগত ৰাইজৰ যিটো প্ৰতিশ্ৰুতি দিছিলোঁ 5টা গেৰেণ্টি, এতিয়া শিৱসাগৰত যিটো অনুদান, এই প্ৰতিশ্ৰুতিটো আজি আমি আমি গোটেই বিটিচিটো এই 25 তাৰিখৰ পৰা এইটো কামটো দিয়াটো আৰম্ভ কৰিছোঁ। আমাৰ গোসাইগাঁও সাব ডিভিজন আমাৰ 5টা সমষ্টি আছে। 28 তাৰিখৰ ভিতৰত 28 তাৰিখ পৰা আমি এই কামটো ষ্টাৰ্ট কৰিছোঁ। আজি আমাৰ চৰাইবিলাক ঘোষিত আজি কৰিছিল আজি। তো এইটোৱেই প্ৰমাণ যে হাগ্ৰামাৰ ছাৰে যিটো প্ৰতিশ্ৰুতি আমি এইটো পূৰণ কৰিব পাৰিছোঁ। গতিকে ৰাইজে খুবেই আনন্দ। আৰু আগন্তুক আমি যিটো বাকী কামবিলাক যিটো কৰিব লগা আছে বা গাঁৱত যিবিলাকে প্ৰতিশ্ৰুতি দিছোঁ, ৰাস্তা ঘাট এইবিলাকত আমি ইলেকশ্যন আমাৰ আহি আছে। MLA ইলেকশ্যন অহাৰ পিছত আমি যিবিলাকে আমি প্ৰতিশ্ৰুতি দিছিলোঁ আমি কাম তাত দিয়া হ'ল। যিবিলাকে মাটি নাই, ঘৰ নাই, ভূমিহীন এইবিলাক ব্যক্তিগত দিয়া হৈছে। আৰু ইউথ আমাৰ ল'ৰা ছোৱালী এইটো ভিতৰত মানুহবিলাকে আনন্দ কৰি আছে। কোনো কাম চাম নাই, ঘৰত তেনেকুৱা কোনো ফাণ্ড ব্যৱস্থা নাই, এইবিলাকৰ ব্যক্তিক আমি বাছি দিয়া হৈছে 2 লাখ। আৰু চেল্ফ হেল্প গ্ৰুপ আমি চৰাইবিল সমষ্টি হিচাপে 800 কিমান বা পায়। ইয়াৰ ভিতৰত আমি 710 পাইছোঁ। বাকীবিলাক পূৰণ হোৱা নাই। আমি সেইকাৰণে অনুৰোধ কৰিছোঁ আজি মিটিঙৰ যোগেদি যিবিলাকে মানে আছে এতিয়াও চেল্ফ হেল্প গ্ৰুপ, তেওঁলোকে আজি বা কালিৰ পৰা আমাৰ অফিচত আনক। আমি এইটো বিটিচিত আমাৰ ৰাইটিং লিখি এইটো কি কয় চেঞ্চন কৰি আমি প্ৰগ্ৰাম কৰিছোঁ। ঠিক তেনেকেই IBS ইণ্ডিভিজুৱেল স্কিম এই ব্যক্তিসকলৰ যিবিলাকে লেবাৰ আৰু দুখীয়া মানুহ, কষ্ট কৰি খোৱা মানুহ এইবিলাকত দিয়া হৈছে 10,000কৈ। আৰু অল্ড এজ পেঞ্চন বুঢ়া বুঢ়ী, কোনোবা মেডিচিন খাবলৈ পইচা নাই, কোনোবা কিছু মাংস খাবলৈ কিবা নাই, কল খাবলৈ তেওঁলোকে পইচা নাই, তেনেকুৱা ব্যক্তি আছে। ঠিক তেনেকুৱা ব্যক্তি আমি চিলেকশ্যন কৰি এইবিলাক দিয়া হৈছে।